PF সরকার অনাগত দিনত নাহিব বুলি 100% একদম শিওর BPF দলত থাকিও প্রমোদ বড়ো ডাঙরিয়ার যেটো আমি কর্মদক্ষতা বা বিটিআর গভর্নমেন্টত যেনেকে চলাই আছে আমি চাই আছো যে তেখেতে যিবোৰ কৰি আছে ভালে কৰি আছে শিক্ষাৰ দিশত আগবঢ়াই লৈ যায় আছে ল'ৰা ছোৱালীসকলক BTCৰ কৰ্মমুখী বনাই আছে আমাৰ BTCৰ ল'ৰা ছোৱালীসকলক বিভিন্ন মানে নিবনুৱা সমস্যা সমাধানৰ এটা চেষ্টা চলাই আছে এইবোৰ আমি চালো এইবোৰ চোৱাৰ পিছত সেই মানুহজনৰ বিৰোধিতা কেনেকৈ কৰিম বিশেষ আপুনি এইটো ডাঙৰ এটা পদ আপুনি নেতৃত্ব এটা DSL কোচ ৰাজবংশীৰ BPF সেলটো আপুনি নেতৃত্ব দি আছিল কিন্তু হঠাৎ এইটো ডিসিশন কিহৰ কাৰণে হাগ্ৰামা মহিলাৰ ডাঙৰী ST বিৰোধীৰ মেইন মানুহজনে হাগ্ৰামা মহিলাৰ ডাঙৰীয়া এতিয়া আমি গম পাই আছো হাগ্ৰামা মহিলাৰ ডাঙৰীয়া ওপৰত পানী ঢালি দিছে তলেদি আকৌ গুৰটো কাটি দিছে এটো এটা মানে ডাৰ্টি পলিটিক্স বুলি ক'ব পাৰি ওপৰত পানী ঢালে আকৌ তলেদি মানে গুৰটো কাটি দিছে বৰ্তমান উচ্ছেদৰ জানুনি আহিছে তাৰ অন্তৰালত কি BPFৰ হাত আছে নেকি হেতো তদন্ত কৰিলে ওলাই আহিব কিন্তু NTPC টো স্পষ্ট হ'ল যে দেৰাসাত বসুমতাৰী ডাঙৰীয়া আৰু হাগ্ৰামা মহিলাৰ ডাঙৰীয়া BPFৰ দিনত এনেকুৱা হৈছিল সেই মাটিখিনি এতিয়া আমাৰ UPPL দলৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়া BTR চিফ তেওঁলোকৰ নেতৃত্বত আকৌ সেই মানুহখিনি তাতে সংস্থাপন দিয়াৰ কাৰণে মানে মাটিখিনি ঘূৰাই দিলে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ টাইমত স্বাধীন হোৱাৰ পিছত জৱাহৰলাল নেহৰু ডাঙৰীয়াই মহাত্মা গান্ধীজীক সুধিছিলে যে ভাৰতবৰ্ষ স্বাধীন হ'ল এতিয়া আমি কি কৰিম তেতিয়া মহাত্মা গান্ধীয়ে কৈছিল যে সিস্টেম বনোৱা আৰু সিস্টেমটো মানি চলা জৱাহৰলাল নেহৰু কৈছিল যে সিস্টেম বনোৱা আৰু সিস্টেম মানি চলা কিন্তু BPF দলত সিস্টেম বনাই ঠিকে কিন্তু সিস্টেম মানি নচলে সিস্টেমে আপোনাৰ প্ৰাইমাৰী আৰু আপোনাৰ এই ব্লকলৈকে সিস্টেমটো থাকিব বাকি আৰু সিস্টেম নাই জানিবলৈ চেষ্টা কৰিম যে আপোনাৰ প্ৰমোদ বড়ো তেখেতে এটা এপছুত পৰা অহা এটা লিডাৰ বহুতে কয় আপোনাৰ জাতীয়তাবাদী এটা নেতা আৰু বড়োৰ কাৰণে তেখেতে কাম কৰিব অন্য জাতিৰ কাৰণে বা জাতি জনগোষ্ঠীৰ কাৰণে তেখেতে কাম নকৰিব এটা ধাৰণা আছিল এতিয়া কি ক'ব চৰকাৰ আছিলে BPF চৰকাৰ তেতিয়া বন্ধ কিমান আছিল আপুনি কওকচোন কিমান বন্ধ আছিলে আমি ইফালে কোকৰাঝাৰ আহিবই নোৱাৰো বোলে আজি বন্ধ কালি বন্ধ এতিয়া বন্ধটো মই পাহৰি গলো বন্ধ শব্দটো আছে নেকি বড়ো মানুহ অবৰৈ চাব নোৱাৰে অবড়ো মানুহ বড়ো চাব নোৱাৰে কাৰ কাৰণে হৈছে হয়তো গভৰ্নমেণ্ট ফেইলাৰ আছিলে BPF চৰকাৰ ফেইলাৰ আছিলে BPF দলত কোন আছে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ বাদে হেভি ৱেট থকা লিডাৰ এজন আছে নাই তেখেতৰ যিসকল সংগী একেলগত মানে সংগ্ৰাম কৰি BTC চুক্তি কৰিছিলে আজি সেই সংগীসকল আছে নেকি এনেকুৱা সুধে আমি কি কম এতিয়া দুৰ্গাদাস বড়ো ডাঙৰীয়া আছে চৰণ বড়ো ডাঙৰীয়া আছে তেওঁলোকে আমাৰ জাতিৰ কথা উত্থাপনে নকৰে আপোনাৰ এছেম্বলি বিৰোধী দলৰ MLA হিচাপে BPL বা প্ৰমোদ বড়োৱে আপোনাক পইচা দি আপোনাক কিনিছে এতিয়া পইচা তাতে আছে তাৰ কাৰণে গৈছে দীপাংকৰ ৰাজবংশী বোলে এই NTPCৰ কাহিনীটো লৈ আমাৰ কোচ ৰাজবংশীৰ লিডাৰসকল BPFত যিসকল আছে তেওঁলোকে কিয় ভয় খায় নেকি তেওঁলোকে হাগ্ৰামা মহিলাৰ ভয় খোৱাৰ কি কাৰণ আছে দীপাংকৰ ৰাজবংশীটো কেতিয়াও ভয় কৰা নাই যে হাগ্ৰামা মহিলাৰী আপোনাৰ গুৰু বলে কৈছে এতিয়া প্ৰমোদ বড়ো আপোনাৰ গুৰু নহয় নেকি হাগ্ৰামা মহিলাৰী আদৰ্শ লৈ আপুনি চলি থাকিব নেকি কামনা কৰোঁ হাগ্ৰামাই যদি আপোনাক ফোন কৰি যদি কয় ব্যক্তিগত মোক আপোনাৰ মোৰ সমষ্টিক মোক আপোনাৰ যিখিনি জাতি জনগোষ্ঠী আছে তেখেতক ভোট দিবলৈ ক'বা এনে যদি কয় তেতিয়া আপুনি কি কৰিবা खुलुमबाय बड'लेण्ड बुब्लिया नायगिरि साफ्रोमखौबो नैबे समाव बरायबाय दिनै गुबुन गुबुन आयदाखौ नोंथांमोननि गेजेराव बड'लेण्ड बुब्लिया मोगा-मोगि आयदा नोंथांमोननि गेजेराव लाबोदों थिग बेबायदिनो दिनैबो मोनसे सासे दैदेनगिरिखौ लाबोना नोंथांमोननि गेजेराव मोनसे मोगा-मोगि आयदा जों लाबोदों बे समाव जोंनि गेजेराव दङ मिरु कोच राजबंशीनि आफादगिरि थामहिनबा BPF राजखान्थि हान्जानि आफादगिरि बिथां दीपांकर राजबंशी बिथाङा दङ এই সময়ত আমাৰ মাজত উপস্থিত আছে সেন্ট্ৰেল কমিটি BPF সেলৰ প্ৰাক্তন প্ৰেসিডেন্ট তেখেত দীপাংকৰ ৰাজবংশী আৰু তেখেতে আক্ৰাসুৰ এটা সময়ত তেখেতে AGS তেখেত আছিল এই সময়ত তেখেতৰ পৰা বহুখিনি কথা পাতিবলৈ চেষ্টা কৰিম ৰাজনীতিক বিষয়ে তেখেতৰ লগত কথা পাতিম BPF পৰা এই সময়ত তেখেতে UPPL কিহৰ কাৰণে যোগদান কৰিলে বিশেষ জানিবলৈ চেষ্টা কৰিম এই সময়ত বড'লেণ্ড বুব্লি ষ্টুডিঅ'ত আপোনাক স্বাগতম জনাইছো নমস্কাৰ খুলুমবাই
জানিবলৈ চেষ্টা কৰিম আপুনি বহু সময় বিপিএফত আপুনি আছিলে উদ্দেশ্য কি আছিল যিহেতু আপুনি জানিবলৈ আমি পাইছোঁ যে কোচ ৰাজবংশী সেল বিপিএফ সেলৰ আপুনি সেন্ট্ৰেল কমিটিৰ প্ৰেসিডেন্ট আছিলে প্ৰেসিডেন্ট পদটো এৰি আপুনি ইউপিপিলৈ যোগদান উদ্দেশ্য কি আছিল স্যার প্রথম কথা হৈছে মই কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ সহকাৰী সাধাৰণ সম্পাদক আছিলোঁ হয় এপ্ৰিল মাহৰ 1 তাৰিখ 2023 চনৰ সেইদিনাই মই বিপিএফ দলত যোগদান কৰিছিলোঁ আৰু সেইদিনা মোক বিপিএফ দলৰ পৰা কোচ ৰাজবংশী সেলৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছিলে আৰু 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 4 তাৰিখলৈকে মই কোচ ৰাজবংশী সেলৰ প্ৰেসিডেন্ট আছিলোঁ আৰু এই সংগ্ৰামটোত মই এতিয়া ক'বলৈ গ'লে মই বিপিএফ দলত সোমোৱাৰ উদ্দেশ্য আছিলে যে কোচ ৰাজবংশী জনগোষ্ঠীৰ এজন ল'ৰা হিচাপে বা প্ৰাক্তন আক্ৰাছৰ ল'ৰা হিচাপে আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত বহুত কথা মানে শেয়াৰ কৰি মানে জাতিটো জাতিজন আমাৰ নিজৰ জাতিটোৰ কেনেকৈ মানে আগবাঢ়িম বা তেখেতক সহায় কৰিলে অনাগত দিনত যদি চৰকাৰ গঠন কৰিব পাৰে কেনেকৈ আগবাঢ়িম সেই সংক্ৰান্তত আমি বহুত আলোচনা কৰি আমি যোগদান কৰিছিলোঁ কিন্তু চৰকাৰ নথকাৰ সময়ত যে কোনোবাই ভাবিব পাৰে যে বহুত সুবিধা টকা পইচাৰ লেনদেন কিবা কিবি লেনদেন লৈ সেইটো নাছিলে একেবাৰে উইদাউট কোনো হেৰি নহয় অনলি জাতিৰ ইস্যুটো লৈহে তেখেতৰ দলত আমি যোগদান কৰিছিলোঁ যেতিয়া আপুনি যোগদান কৰিছিলে 2023ত আপুনি যোগদান কৰিছিল এই সময়ত আপোনাৰ চৰকাৰ নাছিলে বিপিএফ চৰকাৰ নাছিলে উদ্দেশ্য কি আছিল আপোনাৰ কি বিশেষকৈ আপোনাৰ জাতি জনগোষ্ঠীৰ কাৰণে আপোনালোকৰ যিখিনি কোচ ৰাজবংশী আছে তেখেতৰ কাৰণে কি উদ্দেশ্য লৈ আপুনি যোগদান কৰিছিল যে বিটিসি থকা কোচ ৰাজবংশী আমাৰ যিখিনি মানুহ আছে সবে মানে বিভিন্ন আমাৰ কোচ ৰাজবংশী মানুহখিনি আৰ্থিক ৰাজনৈতিক হয় শৈক্ষিকভাৱে মানে পিছপৰা আৰু হেতু ভাবিছিলোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া চৰকাৰ আহিলে আমাক সহায় কৰিব বুলি আৰু আমিও কিন্তু তেখেতক বহুত মানে উতপ্ৰোতভাৱে আমি একেবাৰে নিচে থাকি আৰু কোচ ৰাজবংশী জনগোষ্ঠী সেলৰ তৰফৰ পৰা যিমান পাৰোঁ ভোট দিবলৈ আমি চেষ্টা কৰিছিলোঁ আৰু সেই অনুযায়ী ভোটো পাইছিলে খাম্পা বৰগীয়া ডাঙৰীয়া আছিলে কেণ্ডিডেট কোকৰাঝাৰ সমষ্টিত ভাল ভোটে পাইছিলে দৰং ওদালগুৰিতো ভাল ভোট পাইছিলে বহুত চেষ্টা কৰিছিলোঁ কিন্তু পৰৱৰ্তী সময়ত মই বিপিএল দলত যোগদান কৰাৰ কাৰণটো এতিয়া আপোনালোকে সুধিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ তাত আমি যেতিয়া ভাবিলোঁ উপস্থাপন কৰিব পৰা কেতিয়াবা আমি সময় পোৱা নাই আৰু যেতিয়া আমি ভাবিলোঁ যে বিপিএফ চৰকাৰ অনাগত দিনত নাহিব বুলি 100% একদম চিয়ৰ আমি গাঁৱে ভূঞে ঘূৰিলোঁ যে আমি অকল কোচ ৰাজবংশীসকলে ভোট দিলেতো নহ'ব আমাৰ কথা হয়তো আমাৰ ৰাইজে ভোট দিব বিপিএফক কিন্তু বাকী জাতি জনগোষ্ঠী বা বাকী ৰাইজে যদি নিদিয়ে কেনেকৈ হ'ব সেইটো ভবাৰ পিছত লাহে লাহে এনেকৈ কিমান দিন আগবাঢ়িল মোক ড্ৰপিং কৰিলে এই 4 ছেপ্টেম্বৰ তাৰিখে মই নিজে নাজানো প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আমি কথা পাতিলোঁ হয় তেখেতে কোচ ৰাজবংশী জনগোষ্ঠীৰ ওপৰত যিটো মানে আন্তৰিকতা আৰু বৰ্তমান যেটো পজিটিভ দিশেৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে কাম কৰি আছে বা অনাগত দিনত আমাৰ জনগোষ্ঠীটোক লগত লৈ কেনেদৰে আগবাঢ়িব সেই বহু কথা আমাক ক'লে বহু কথা আমাক কোৱাৰ পিছত আমিও চালোঁ হয় যে ৰুলিং গভৰ্ণমেণ্টৰ বিৰোধিতা নকৰি সেই ৰুলিং গভৰ্ণমেণ্টৰ লগত থাকি যদি কোচ ৰাজবংশী জনগোষ্ঠীৰ 100% নেলাগে 20% 25% যদি কাম আমি বিটিআৰ গভৰ্ণমেণ্টৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি যদি কৰিব পাৰোঁ কমসে কম জাতিটোৰ এটা ডেভেলপ হ'ব উন্নতি হ'ব সেইটো ভাবিছিলোঁ আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই কোচ ৰাজবংশী জনগোষ্ঠীৰ যিখিনি মানুহ সকলোকে কিন্তু আদৰি লৈছে আৰু যিকোনো ক্ষেত্ৰত সুবিধা দি আছে ইতিমধ্যে আপোনালোকেও দেখা পায় সিডলিৰ কাহিনীটো সিডলিৰ চিলাৰাই ৰিচাৰ্চ চেণ্টাৰৰ কাহিনী আমাৰ তামুলপুৰ আমাৰ বিভিন্ন জাগাত কিন্তু তেখেতে চিলাৰাই মূৰ্তি চিলাৰাই ভৱন আদিসমূহ দিছে আৰু অনাগত দিনত এতিয়া আমি আহিছোঁ এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াক আমি ক'ব পাৰিম নিচে ওচৰত থাকি ক'ব পাৰিম যে স্যাৰ আমাৰ জাতিটোৰ এইটো বস্তুটো কৰি দিলে ভাল হয় এনেকৈ আমি ক'ব পৰা এটা সুবিধা আছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়া এজন শিক্ষিত মানুহ তেখেতৰ নেতৃত্বত বিটিচিখন ভালদৰে চলি আছে আৰু সেই সময়ত আমি বিপিএফত যাই তেখেতৰ বিৰোধিতা কৰিলে ৰাইজে দেখোন আমাক বেয়া পাব আৰু তেখেতৰ বিৰোধিতা কৰা আমি ৰিজনটো দেখাই নাপাওঁ বিপিএফ দলত থাকি যিকোনো এটা ইস্যু লৈ এনেই আৰু তেখেতৰ বদনাম কৰিব যায় কিছুমানে সেইটো আমিও ভাবিলোঁ যে কিয় বিৰোধিতা কৰি আছোঁ আৰু আমি বিপিএফ দলত থাকিও প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো আমি কৰ্মদক্ষতা বা বিটিআৰ গভৰ্ণমেণ্টটো যেনেকৈ চলাই আছে আমি চাই আছোঁ যে তেখেতে যিবোৰ কৰি আছে ভালে কৰি আছে শিক্ষাৰ দিশত আগবঢ়াই লৈ যাই আছে ল'ৰা ছোৱালীসকলক বিটিচিৰ কৰ্মমুখী বনাই আছে আমাৰ বিটিচিৰ ল'ৰা ছোৱালীসকলক বিভিন্ন মানে নিবনুৱা সমস্যা সমাধানৰ এটা চেষ্টা চলাই আছে এইবোৰ আমি চালোঁ এইবোৰ চোৱাৰ পিছত সেই মানুহজনৰ বিৰোধিতা কেনেকৈ কৰিম আৰু তেখেতৰ
বিশেষকৈ কোচ ৰাজবংশী কমিউনিটিৰ পৰা বিলংছ কৰোঁ মই আমাৰ জনগোষ্ঠীটোৰ প্ৰতি তেখেতৰ এটা সহানুভূতি আছে সেই বস্তুখিনি চাই আমি বহুত ভাল পালোঁ আৰু মই যোগদান কৰিলোঁ এটাই উদ্দেশ্য আৰু লক্ষ্য যে জাতিটোৰ কাৰণে যাতে কিবা এটা কৰিব পাৰোঁ আৰু BPF চৰকাৰ নাহে বুলি এইটো আমি নিজেও জানো আমি আৰু প্ৰায় গাঁৱে ফুৱে সোমালে আপোনালোকে গম পাব আৰু মানে চিয়'ৰ এইটো 25ত BPF নাহে চিয়'ৰ জানিবলৈ মই চেষ্টা কৰিম যিহেতু আপুনি চেণ্ট্ৰেল কমিটি কোচ ৰাজবংশীৰ এটা ডাঙৰ এটা পদ আছিলে কিন্তু ডাঙৰ এটা পদ আৰু য'ত মানে আপোনাক দেখিবলৈ পাইছোঁ আমি হাগ্ৰামা মহিলাৰে কাষে পাশে আপুনি থাকি পিনি আপুনি কাম কৰিছিলে বিশেষ আপুনি এইটো ডাঙৰ এটা পদ আপুনি নেতৃত্ব এটা দি আছিল কোচ ৰাজবংশীৰ BPF চেলটো আপুনি নেতৃত্ব দি আছিল কিন্তু হঠাৎ এইটো ডিচিশ্যন কিহৰ কাৰণে বড়ো ডাঙৰীয়াৰ লগতো আমি আলোচনা কৰিলোঁ আৰু আমি কোচ ৰাজবংশী চেলটো আছিলোঁ আমি আচ্ছা নাই নাকি আপোনাৰ যে হাগ্ৰামা মহিলাৰ নাহিব তাতে চৰকাৰ নাহা জাগাত ইমান বোৰ ল'ৰাক লৈ মই চেণ্ট্ৰেল চেলৰ প্ৰেচিডেণ্ট আছিলোঁ মোৰ তলত 10টা ডিষ্ট্ৰিক্ট আছিলে 40টা ব্লক কমিটি আছিলে তেওঁলোকক ভৱিষ্যতে আমি তেওঁলোকৰ মানে যিটো লাইফ আমি অন্ধকাৰ কৰা হৈ যাব তেওঁলোকৰ মানে ভৱিষ্যত জীৱনটো আমি অন্ধকাৰ কৰি দিম বুলি ভাবিলোঁ এনেকুৱা হৈ গ'ল সেইকাৰণে এতিয়া মই UPPLত আহিলোঁ আৰু বেলেগ ৰিজনবোৰ আছে সেইখিনিয়ে বাৰু আমি কেতিয়াবা যদি কোনোবাই আমাক ৰিপ্লাই দিয়ে আমি ক'ম তেতিয়া কি ৰিজনৰ কাৰণে গুৰু শিষ্যৰ মাজত কেনা লাগিল সেইখিনি আমি ক'ম কিন্তু এই ল'ৰাবোৰক আমি ক'লোঁ যে ভৱিষ্যতটো উজ্জ্বল কৰাটো আমি কামনা কৰোঁ আৰু ৰুলিং গভৰ্ণমেণ্টৰ বিৰোধিতা খালি আমি কোচ ৰাজবংশী জনগোষ্ঠী কিয় কৰিম হয় এইটো প্ৰমোদ বড়ো ডাঙৰীয়া শিক্ষিত মানুহ হিচাপে তেখেতৰ মেণ্টেলিটিও ভাল লাগিল আৰু তেখেতে যিটো সহানুভূতি সেই সহানুভূতিৰ ওপৰতে আমি আকৰ্ষিত হৈছোঁ যদি আপোনালোকৰ সমস্যা এটা দীঘলীয়া এটা সমস্যা ৰাজবংশীৰ যিখিনি ST ডিমাণ্ডছ সেই ডিমাণ্ডটো আপোনাৰ হাগ্ৰামা মহিলাৰীয়ে তেখেতে চৰকাৰ থকা সময়ত আৰু এতিয়াও তেখেতে কৈছে যে প্ৰায়ৰিটি এটা দিব বুলি STৰ সমস্যাটো সমাধান কৰাৰ এটা প্ৰায়ৰিটি কিমান আশাবাদী আছে তেখেতে কৈছে কিন্তু প্ৰমোদ বড়ো এই STৰ কথা তেখেতে কোৱা নাই কিন্তু আপুনি ST যোনিবা কৈছে আপোনাৰ জাতিৰ কাৰণে যোনিবা হাগ্ৰামা মহিলাৰে এতিয়া কৈছে কি আপোনালোকক ST দিয়াত তেখেতসকলে ছাপৰ্ট দিব বুলি কৈছে কিন্তু হিটো জানি পিনি আপুনি UPPLত যোগদান কৰিলে হিটোও জানিছোঁ হাগ্ৰামা মহিলাৰ কথা আগৰটো আমি জানিছোঁ আজি আমাৰ BTCৰ যিখিনি কোচ ৰাজবংশী মানুহ আছে লগতে অসমৰ যিখিনি আছে চবে আজি হয়তো মিডিয়াৰ যোগেদি চাব হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিদৰে আমাক জনজাতি কৰাৰ কাৰণে NOC প্ৰদান কৰিছিলে ঠিক তেনেদৰে দিল্লীত গৈ বিৰোধিতাও কৰি আহিছিলে আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়া তেখেত মিনিষ্টাৰ আছিলে আৰু নেধাৰ আহ্বায়ক আছিলে তেতিয়া আমাৰ জনজাতিকৰণৰ উদ্দেশ্যটোৰ কাৰণে মাতিছিলে দিল্লীত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক এক সপ্তাহত বুজাব পৰা নাছিলে আমাৰ চৰকাৰে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ST বিৰোধীৰ মেইন মানুহজনে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এতিয়া আমি গম পাই আছোঁ আমাৰ যিসকল ছিনিয়ৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লিডাৰসকল আছে তেওঁলোকে আমাক বুজাই আছে তেওঁলোকে আমাক কৈ আছে আমিও চাই আছোঁ হয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ওপৰত পানী ঢালি দিছে তলেদি আকৌ গুৰটো কাটি দিছে এইটো এটা মানে ডাৰ্টি পলিটিক্স বুলি ক'ব পাৰি ওপৰত পানী ঢালে আকৌ তলেদি মানে গুৰটো কাটি দিছে কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই বিৰোধিতা কৰিছিলে তেখেতে এপছু থকা সময়ত আৰু এপছু থকা সময়ত অৱশ্যে কৰিবই পাৰে আজি যদি মই বড়ো জনগোষ্ঠীৰ ল'ৰা হ'লোঁ হয় মই এপছু কৰিলোঁ হয় তেতিয়া ধৰক আপুনি ST খুজি আছে আপুনি নন বড়ো মানুহ বা নন ট্ৰাইবেল মানুহ এজন তেতিয়া আমিও বিৰোধী কৰিলোঁ সেইটো এটা নৈতিক অধিকাৰ সেই নৈতিক অধিকাৰত আমি মাত নামাতো আমি বেয়া নাপাওঁ কিন্তু বৰ্তমান তেখেতে চৰকাৰ চলাই আছে হয়তো NOCৰ কথাটো তেওঁলোকে কৈছিলে BTC গভৰ্ণমেণ্টে যিদৰে দিছিলে হয়তো BTR গভৰ্ণমেণ্টৰ পৰা কিয় দিব লাগে BTC গভৰ্ণমেণ্টে দিছে যদি প্ৰমোদ বড়ো ডাঙৰীয়া এগ্ৰি হৈ গ'লে হ'ল আৰু কিন্তু এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিয়া নাই ST আমাৰ আসাম গভৰ্ণমেণ্টে দিয়া নাই এইটোত আকৌ আমি কি ক'ম কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যে মানে কঠোৰ বিৰোধিতা কৰিছে সেইটো একেবাৰে স্পষ্ট এতিয়াও পেপাৰ কাটিং আছে পুৰাণা নিউজবোৰ আছে আমাৰ এই পুৰাণা আক্ৰাছৰ লিডাৰসকলে দিয়ে কোচ ৰাজবংশী জনগোষ্ঠীৰ যিসকল মানে বুদ্ধিজীৱী ইণ্টেলেকচুৱেল তেওঁলোকে আমাক কয় যে ক'ত যায় কি কৰি আছে সোনকালে ওলাই BPFৰ পৰা আমিও ওলাই আহিলোঁ আপোনাৰ দুৰ্গা পূজাৰ পিছততো আৰু চাব মানুহ একদম ধেৰা দুৰ্গা পূজাটো আমি সময় কাৰণ পূজাৰ আগত চবে ব্যস্ততা থাকে এটা ভাল পজিটিভ মেছেজ এটা আহি আছে মোলৈ
আৰু আমি কেইটামান লৰাই কোচ ৰাজবংশী চেল হিচাপে দলটো ষ্ট্ৰং কৰিবলৈ গৈছিলোঁ আৰু কোচ ৰাজবংশী জনগোষ্ঠীয়ে বহুত আঁকোৱালিও লৈছিল BPF-ক কিন্তু BPF-ৰ কিছুমান ইণ্টাৰনেল যিবোৰ মানে চিন্তাধাৰা সেই বস্তুখিনি আমি গম পাইছোঁ আৰু গম পোৱাৰ পিছত আৰু এটা বস্তু চালোঁ যে মই দীপাংকৰ ৰাজবংশী BPF-ত গৈছোঁ চৰকাৰ নথকা সময়ত 17 বছৰীয়া কলংকটো কিয় মই গাত লগাম কোনোবা ফলে গ'লে আমাক কয় যে বাবু আমি অমুক পোৱা নাই তমুক পোৱা নাই আৰে ৰাস্তাটো হোৱা নাই কিয় হোৱা নাই আমিতো 17 বছৰ আগত ৰানিং চৰকাৰৰ টাইমত আমি BPF-ত যোৱা নাই চৰকাৰ নথকা টাইমত গৈছোঁ যাই কিনে আকৌ 17 বছৰীয়া কলংকটো আমাৰ গাত জাপি দিব তাতকে মানে তাৰ পৰা ওলাই আহিলোঁ মানে ভালহে হ'ল আৰু ভালৰ লগত সংগ দিব লাগে বুলি আমি সৰুৰ পৰা পাই আহিছোঁ এইকাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াক আমি আঁকোৱালি ল'লোঁ এটা সময়ত আপুনি এজিএছ আছিল আক্ৰাছৰ এই সময়ত আপোনাৰ BPF-এ চৰকাৰ গঠন কৰি আছিল BPF এই সময়ত আপোনালোকৰ কাৰণে কি কৰিলে এতিয়াৰ যদি আমি চাবলৈ যাওঁ যে প্ৰমোদ বড়ো নেতৃত্বত চৰকাৰৰ আপোনাৰ বীৰ চিলাৰায়ৰ কাৰণে বহুখিনি আপোনাৰ অনুষ্ঠান কৰা গ'ল আপোনাৰ এই সময়ত আপুনি কম্পেৰিজন কেনেকৈ কৰিব তেখেতসকলৰ লগত আপোনাৰ লগত হাগ্ৰামাই আপোনাৰ লগত জাতিৰ কাৰণে কি কৰে প্ৰমোদ বড়ো কেনেকৈ কি কাম কৰিলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ BPF দিনৰ এটা কলা অধ্যায় এই আপোনাৰ 20 ছেপ্টেম্বৰ তাৰিখে নিউজত ওলাইছে সালাগাটি সমষ্টিৰ গৌৰাংটাৰী আৰু কি না গাঁওটোৰ নামটো মই পাহৰি গ'লোঁ সালাগাটি এৰিয়াৰ আৰু 565 বিঘা মাটি কোচ ৰাজবংশী অধ্যুষিত অঞ্চল NTPC এলটমেণ্ট প্ৰদান কৰিছে দেৰাচাঁদ বসুমতাৰী ডাঙৰীয়া আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই BPF চৰকাৰৰ দিনত চাব এইটো উপহাৰ আমাক আৰু এইটো সেই কোচ ৰাজবংশী মানুহখিনি কিমান হাৰাশাস্তি হৈছে সেই মানুহখিনি আজিৰ ডেটত যেনেকৈ মোৰ কথা নহয় গাঁওবাসীয়ে অপেন কৈছে আৰু গাঁওবুঢ়াজনে নিজেও নাজানে যে দেৰাচাঁদ বসুমতাৰী ডাঙৰীয়া আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এই কামটো কৰি আছে বুলি তেখেতে নাজানে গাঁওবাসীয়ে নাজানে কিন্তু সেই দেৰাচাঁদ বসুমতাৰী ডাঙৰীয়াক BPF দলকে তেখেতে ভোট দি আছিলে ভোট দি জিকাই আছিলে 17 বছৰ ৰাজত্বও কৰিলে আৰু সেই আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যিসকল ৰাইজ তেওঁলোকৰ এতিয়াতো সন্দেহ হৈছে আজি চিৰাঙৰ উত্তৰ ফালে আজি আমাৰ ওদালগুৰিত গৰিয়াঝাৰ আৰু আপোনাৰ এই ক'ৰবাত চালবাৰী ক'ৰবাত পৰ্বতজোৰা এইফালে যে আপোনাৰ বৰ্তমান উচ্ছেদৰ জাননী আহিছে তাৰ অন্তৰালত কি BPF-ৰ হাত আছে নেকি সেয়াতো তদন্ত কৰিলে ওলাই আহিব কিন্তু NTPC-টো স্পষ্ট হ'ল যে দেৰাচাঁদ বসুমতাৰী ডাঙৰীয়া আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া BPF-ৰ দিনত এনেকুৱা হৈছিলে সেই মাটিখিনি এতিয়া আমাৰ UPPL দলৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ EM ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়া BTR-ৰ চিফ তেওঁলোকৰ নেতৃত্বত আকৌ সেই মানুহখিনিক তাতে সংস্থাপন দিয়াৰ কাৰণে মানে মাটিখিনি ঘূৰাই দিলে আৰু তেওঁলোকে বুজাই দিলে যে UPPL গভৰ্ণমেণ্টে উচ্ছেদ চলোৱা নাই আগৰ চৰকাৰে কৰি গৈছিল আৰু বৰ্তমান চৰকাৰে সেই নটিফিকেশ্যনটো আহি আছে কাৰণে এতিয়া বুজাই দি আছে আমিও বুজাই দি আছোঁ ৰাইজক এতিয়া আমি যাম আৰু ক'ত উচ্ছেদ অভিযান এতিয়াতো মইতো ভিতৰৰ কাহিনীটো বুজি পাই আহিলোঁ আৰু যেতিয়া কোচ ৰাজবংশী জনগোষ্ঠীৰ আপোনাৰ উচ্ছেদৰ জাননীটো আহিল আৰু যেতিয়া ক'লে যে দেৰাচাঁদ বসুমতাৰী ডাঙৰীয়া আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ দিনত চৰকাৰৰ দিনত তেতিয়া একেবাৰে মনটো বেয়া হৈ গৈছিল কাৰণ মই ওদালগুৰিৰ ল'ৰাৰ কাৰণে বা মই কোকৰাঝাৰৰ ল'ৰাৰ কাৰণে মই বাক্সাৰ ল'ৰাৰ কাৰণে যে বেলেগ জাগাৰ মানুহখিনি হয়তো বংশ হ'ব নোৱাৰে কিন্তু জাতি ভাইটো বেয়া লাগে না জাতিৰ ৰিলেশ্যনটো বেলেগ চবৰে আপুনি বড়ো মানুহ আপোনাৰো বড়ো ৰিলেশ্যন এটা দুটা বড়ো ল'ৰা যদি এনেকুৱা এটা পৰিস্থিতিত পৰে আপোনাৰ বেয়া লাগিব ঠিক তেনেকৈ বেয়া লাগে সেইকাৰণে BPF-ত থকা আমাৰ কোচ ৰাজবংশী যিখিনি মানুহ আছে তেওঁলোকক কৈছোঁ আপোনালোকে এই ভিডিঅ'টো চাওক এই নিউজটো চাওক আৰু BPF-ৰ পৰা ওলাই আহক কিমান ক'ত কি ক্ষতি কৰিছে আমি হয়তো নাজানো বা ক'ব নোৱাৰোঁ প্ৰমোদ বড়ো ডাঙৰীয়াৰ দিনত আপুনি দেখাওক যে কোচ ৰাজবংশী জনগোষ্ঠীক ক'ৰবাত উচ্ছেদ কৰিছে নেকি যদি উচ্ছেদ কৰিবলৈ গৈছে BPF-ৰ দিনৰ আছিলে উচ্ছেদৰ জাননীটো প্ৰমোদ বড়ো ডাঙৰীয়া আকৌ মাটি ৰিটাৰ্ণহে কৰিছে এইটো স্পষ্ট কথা বিশেষ কি কৰিলে প্ৰমোদ বড়োই আপোনাৰ আশা কিমান আছে প্ৰমোদ বড়োৰ লগত চাওক প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত আশা আছে তেখেতে যিখিনি কথা ক'লে আমাক প্ৰথম দিনা আলোচনাত আৰু ইতিমধ্যে আমি নিউজত দেখা পাইছোঁ তেখেতেও ক'লে যে এডুকেশ্যনৰ ক্ষেত্ৰত মাথা মাৰি আছে অকল কোচ ৰাজবংশী বুলি নহয় বিভিন্ন জাতি জনগোষ্ঠীক লৈ
আৰু সেকেন্ড কথাটো হ'ল কোচৰাজংশী জনগোষ্ঠীৰ কাৰণে যিখিনি চিলাৰায় ভৱন চিলাৰায় মূৰ্তি চিলাৰায় ৰিচাৰ্জ চেণ্টাৰ দি আছে আৰু আমি শুনা পাইছোঁ যে যদি 2025 চৰকাৰ গঠন কৰাৰ পিছত গঠন 100% কৰিব ইপিপিএল চৰকাৰ ইপিপিএল দলে তেতিয়া হয়তো কোচৰাজংশী জনগোষ্ঠীৰ কাৰণে আৰু ভাল ভাল খবৰ আহিব বুলি আমি আশাবাদী আগতে নকওঁ কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই কোৱা কথাখিনি কৰে বুলি আমি আশাবাদী আৰু বিভিন্ন জাতি জনগোষ্ঠীয়ে কয় আৰু আমিও দেখা পাইছোঁ আমাৰ ইপিপিএলত থকা যিসকল আগৰ সিনিয়ৰ মানুহ আছিল তেওঁলোকে আমাক ক'লে যে ভায়া আমি একেলগত কাম কৰোঁ আমিও মানিলোঁ আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ দিনত এইটো নাছিলে সিস্টেম নাছিলে স্যার আজি এটা কথা হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বা বিপিএফ দলৰ কথা যদি আমি ক'ব যাওঁ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ টাইমত স্বাধীন হোৱাৰ পিছত জৱাহৰলাল নেহৰু ডাঙৰীয়াই গান্ধী মহাত্মা গান্ধীজীক সুধিছিলে যে ভাৰতবৰ্ষ স্বাধীন হ'ল এতিয়া আমি কি কৰিম তেতিয়া মহাত্মা গান্ধীয়ে কৈছিল যে সিস্টেম বনোৱা আৰু সিস্টেমটো মানি চলা জৱাহৰলাল নেহৰুক কৈছিল যে সিস্টেম বনোৱা আৰু সিস্টেম মানি চলা কিন্তু বিপিএফ দলত সিস্টেম বনাই ঠিকে কিন্তু সিস্টেম মানি নচলে সিস্টেমে আপোনাৰ প্ৰাইমাৰী আৰু আপোনাৰ এই ব্লক লৈকে সিস্টেমটো থাকিব বাকি আৰু সিস্টেম নাই এটো আমি মই নিজে প্ৰ্যাকটিক্যাল পাই আহিছো মই জানিবলৈ চেষ্টা কৰিম যে আপোনাৰ প্ৰমোদ বড়ো তেখেতে এটা এপছুত পৰা আহা এটা লিডাৰ বহুতে কয় আপোনাৰ জাতীয়তাবাদী এটা নেতা আৰু বড়োৰ কাৰণে তেখেতে কাম কৰিব অন্য জাতিৰ কাৰণে বা জাতি জনগোষ্ঠীৰ কাৰণে তেখেতে কাম নকৰিব এটা ধাৰণা আছিল এতিয়া কি ক'ব এটো সবৰে ধাৰণা এতিয়া মই কোচৰাজংশী ল'ৰাটো আগ্ৰাসুৰৰ পৰা আহিছো ময়ো জাতীয়তাবাদী চৰিত্ৰটো মোৰ গাত আছে হ্যাঁ এই কাৰণে মই মোৰ নিজক ভাল পাওঁ কাৰণে বেলেগৰ মাক মই বেয়া নাপাওঁ মই মোৰ মাক ভাল পাওঁ শ্ৰদ্ধা ভক্তি কৰোঁ সেই কাৰণে বেলেগৰ মাকটো মই বেয়া নাপাওঁ না ঠিক তেনেকৈ প্ৰমোদ বড়ো ডাঙৰীয়াই হয়তো বড়ো জনগোষ্ঠীক ভাল পায় বা বড়ো জনগোষ্ঠীৰ ল'ৰা আছে বেলেগ জনগোষ্ঠীকতো বেয়া নাপায় না সেইটো হৈছে কিছুমানৰ ভুল ধাৰণা বুজি পাইছে মোকো কিছুমানে বেয়া পায় জাতীয়তাবাদী বুলি মোকো বহুতে বেয়া পায় ই বহুত জাতীয়তাবাদী কিন্তু নহয় আমি জাতিৰ কথাটোক উপস্থাপন কৰোঁ ঠিক তেনেদৰে প্ৰতিটো জাতি জনগোষ্ঠীৰ ল'ৰাই মানে জাতীয়তাবাদী হ'ব লাগে নিজৰ জাতি জনগোষ্ঠী উন্নতি কৰাৰ কাৰণে কিন্তু তেনেকুৱা ধাৰণা না আৰু এতিয়া বৰ্তমান তেখেত বহুত পলিটিক্যালি মেচিয়ৰ হ'ল বহুত আগবাঢ়ি গৈছে আগৰ প্ৰমোদ বড়ো ডাঙৰীয়া নাই বহুত টেলেণ্ট আৰু বহুত ষ্টাডি কৰা মানুহ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত থাকি ৰাজনীতি কৰা মানুহ বহুত জানিছে আৰু তেখেতে ডেভেলপ কেনেকৈ কৰিব লাগে সেই বিষয়বস্তুটো তেখেতে জানে প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত মই প্ৰথম যিদিনা মই বহি আলোচনা কৰিছিলোঁ যিদিনা হেক মানুহক কৰ্মমুখী হ'বলৈ দিছিলে তেতিয়াই ভাবিছিলোঁ দেশত শান্তি আহিব বুলি আজি ইজি মানি কাৰ বিপিএফ চৰকাৰৰ দিনত ইজি মানি আছিলে ৰাস্তা বনোৱা নাই বিল উঠাই খালে কিন্তু বৰ্তমানত কিন্তু ইজি মানি নাই প্ৰমোদ বড়ো ডাঙৰীয়াৰ দিনত ৰাস্তা বনাই বিল উঠাই ল মানুহ যেতিয়া কৰ্মমুখী হ'ব ৰাস্তাটো বনোৱাৰ লগে লগে তাতে 100 জন লেবাৰ এংগেজ হৈ থাকিব 100 জন লেবাৰ এংগেজ হোৱাৰ লগে লগে সবে হাজিৰা পাব হাজিৰা পোৱাৰ লগে লগে সেই মানুহখিনিৰো অভাৱমুক্ত হ'ব সেইটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ সিস্টেম যে সবে সৰকাৰী বস্তু সবে ভগাই খাক আৰু কৰ্মমুখী হওক দেশত অভাৱ কমিব আৰু দেশত শান্তি আহিব সেইকাৰণে আজি মেক্সিমাম সিনিয়ৰ জুনিয়ৰ সবে প্ৰমোদ বড়ো ডাঙৰীয়া ক'ব গ'লে বিটিআৰত শান্তি আহিছে আজি মই ওদালগুৰিৰ ল'ৰা আপোনালোকে কোকৰাঝাৰৰ আপুনি কওক আজি যেতিয়া চৰকাৰ আছিলে বিপিএফ চৰকাৰ তেতিয়া বন্ধ কিমান আছিলে আপুনি কওকচোন কিমান বন্ধ আছিলে আমি ইফালে কোকৰাঝাৰ আহিবই নোৱাৰো বোলে আজি বন্ধ কালি বন্ধ এতিয়া বন্ধটো মই পাহৰি গ'লো বন্ধ শব্দটো আছে নেকি কওক বন্ধ শব্দটো কিন্তু নাই বন্ধ শব্দটো উঠি যোৱা মানে কি শান্তি কোনে বন্ধ দিছিলে তেতিয়া আপোনালোকে জানে আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ দিনত বন্ধ দিয়া মানুহ কেইজন নাই আজি শান্তিপ্ৰিয় তেওঁলোকে বুজি পাইছে আহি গৈছে তেওঁলোকক সুবিধা কৰি দিব হৈ যাব আৰু আগৰ দিনত হয়তো তেওঁলোকক উপাল দিয়াৰো মানুহ আছিলে এনেকুৱা হৈ গৈছিল এটা সময়ত আপোনাৰ বড়ো আৰু অবড়ো এনেকুৱা আছিলে আপোনাৰ বিটিআৰত চলিছিলে এই সময়ত আপোনাৰ প্ৰমোদ বড়ো চৰকাৰ নাছিলে আৰু যেতিয়া চৰকাৰৰ আহিলে তেতিয়া বড়ো আৰু অবড়ো হিটো আপোনাৰ এতিয়া নাই এইটো নোহোৱা হৈ গ'ল আপোনাৰ যেতিয়া আপুনি আক্ৰাসুত আছিলে জিএছ আছিলে সময়ত বড়ো আৰু অবড়ো জুনিবা কৰি আছিলে হিটোত লৈ আপোনাৰ হাগ্ৰামা মহিলাৰী কিমান কেপাচিটি আছিল এইটোত আপোনাৰ নোহোৱা কৰাৰ কাৰণে ইচ্ছাই নাছিলে কথা পাতা হৈছে নে নহয় আপোনাৰ লগত জাতীয়তাবাদ যিখিনি আছিলে
ইচ্ছাই নাছিলে আমি তো আক্ৰাসু হিচাপে প্ৰতিবাদে কৰা আছিলোঁ আজি ডেটতো নিউজ আছে প্ৰতিবাদ কৰা আছিলোঁ আমি তাৰমানে ইয়াতে ডিফাৰেন্স হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ ডিফাৰেন্সটো এইটোৱে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ দিনত বড়ো অবড়োৰ এটা সেন্টিমেন্ট ওলাই গৈছিল চাব আপুনি বড়ো ল'ৰা মই অবড়ো ল'ৰা দুজনৰ মাজত এটা বিভেদ আহি গৈছিল বড়ো অবড়ো একদম অবড়োৰ মানে জাতীয় সংগঠনে মানে আৰম্ভ হৈ গ'ল অবড়ো সুৰক্ষা সমিতি বুলি আমাৰ ফালে আছিলে আপোনাৰ যিজন প্ৰেচিডেণ্ট অবড়ো সুৰক্ষা সমিতিৰ একদম এনেকুৱা হৈ গৈছিলে মানে বিটিচিত বড়ো মানুহ অবড়ো চাব নোৱাৰে অবড়ো মানুহ বড়ো চাব নোৱাৰে কাৰ কাৰণে হৈছে হয়তো গভৰ্ণমেণ্ট ফেইলাৰ আছিলে বিপিএফ চৰকাৰ ফেইলাৰ আছিলে বিপিএফৰ মুৰব্বী যিজন চৰকাৰৰ মুৰব্বী যিজন আছিল ফেইলাৰ আছিলে কাৰণে আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ দিনততো কোনো বড়ো ল'ৰাও আহি ক'ব নোৱাৰে কমপ্লেইন অবড়ো আহি ক'ব নোৱাৰে বড়োসকলেও যিদৰে প্ৰমোদ বড়ো ডাঙৰীয়াক লগ কৰিব গৈছে চিফ হিচাপে অবড়োও গৈছে ৰাজবংশীও গৈছে বঙালীও গৈছে নাথযোগীও গৈছে কলিতাও গৈছে গোৰ্খাও গৈছে মাইনৰিটিও গৈছে চবেই গৈছে চবেই সমান তাতে বড়ো বড়ো ভেদ নাই হয়তো হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেতিয়া ফেইলাৰ আছিলে কাৰণে কণ্ট্ৰল কৰিব পৰা নাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই প্ৰমোদ বড়ো ডাঙৰীয়া আজি বড়োতো বাদেই দিয়ক আপুনি বাকী মানে সবে বিটিসি বাহি বুলি পৰিচয় দিয়া হ'ল আজি ডেটত নিজৰ পৰিচয়টোতো আছে যেতিয়া আপুনি মোক সুধিব নামটো তেতিয়া কম মই দীপাংকৰ ৰাজবংশী এনে আমি সবে বিটিসিৰ বুলি কওঁ কিমান প্ৰাউড ফিল কৰোঁ শান্তি বিটিসি টেনশ্যন নাই গুৱাহাটীৰ পৰা মানুহ আহিলে কোনো নকয় বা আমাৰ এই নন বিটিসিৰ মানুহখিনি আহিলে বিটিসি দিলে এতিয়া প্ৰাউড ফিল কৰে আৰু আগতে ভয়ত আলহী অহা নাছিল এনেকুৱা হৈ গৈছিল তাৰমানে সবে জানে এইটো আমি আক্ৰাসু কৰা সময়তো বিৰোধিতা কৰিছিলোঁ কিন্তু ভাবিছিলোঁ যে হয়তো তেখেতৰ দ্বাৰা কিবা এটা বৰ্তমান চৰকাৰ নাই অনাগত দিনত ভাল চিন্তা কৰিব কিন্তু হেনেকুৱা কোনো পজিটিভ নাই মই সেইকাৰণে নিজে ওলাই আহিছোঁ আৰু বহুত ল'ৰা ওলাই আহিব মোৰ সঁচা কথা কোৱা কাৰণে মোক ড্ৰপিং দিছিলে কাৰণ বিপিএফত ৰাজনীতি কৰিছোঁ আমি টিকেটৰ কাৰণে ৰাজনীতি কৰা নাছিলোঁ আমি ৰাজনীতি কৰিছোঁ জাতিৰ কাৰণে যে মই কোনোবা এটা সমষ্টিত যে ইলেকশ্যন খেলিম হয়তো কিবাকে জিকিব পাৰিলে মই EMGM হৈ বহি থাকিম সেইটো পৰিকল্পনা লৈ আমি পলিটিক্স কৰিবলৈ আহা নাছিলোঁ আমাৰ এটা উদ্দেশ্য লক্ষ্য আছিলে আমি কোচ ৰাজবংশী জাতিটোৰ উন্নয়ন কৰিম বুলি কিন্তু এইটো এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়া বিৰোধিতা নকৰাতেও প্ৰমোদ বড়ো ডাঙৰীয়াক আমাৰ জাতিৰ কাৰণে কৰি দি আছে তেতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত থাকি কাম কৰাটোৱে আমাৰ শ্ৰেষ্ঠ ভাল মানুহজনক কোৱালিফাইড মানুহ এতিয়াতে হাগ্ৰামা মহিলাৰে কৈ আছে বিটিআৰত প্ৰমোদ বড়ো একোটা কাম কৰিব পৰা নাই বুলি কৈ আছে আপুনি কি ক'ব এতিয়া মই আপোনাক কওঁ হয় কৰিব পৰা নাই সেইকাৰণেতো আপোনাক অলপ আগত ক'লোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কোচ ৰাজবংশীসকলক উচ্ছেদ NTPC মাটি এলটমেণ্ট দিছিলে আৰু প্ৰমোদ বড়ো ডাঙৰীয়া কোচ ৰাজবংশীসকলক ঘূৰাই দিলে ডিফাৰেন্স এইটোৱে কৰিব পাৰিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ 17 বছৰত কিমান আছিলে 15,000 মাটি ফেমিলিক মাটিৰ পট্টা দিছিলে 15,000 আৰু প্ৰমোদ বড়ো 17 বছৰত 15,000 ফেমিলিক মাটি পট্টা দিছিলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বিপিএফ চৰকাৰৰ দিনত আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ ইপিপিএল গভৰ্ণমেণ্টে 4 বছৰত 2,20,000 ফেমিলিক মাটিৰ পট্টা দিছে 2,20,000 ফেমিলিক মাটিৰ পট্টা দিছে আমি এতিয়াহে গম পাই আছো আৰু আমি এনেকৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমাক ব্ৰেইন ৱাছ কৰি দিছিল আমি খালি প্ৰমোদ বড়ো ডাঙৰীয়াক বেয়াই পাইছিলোঁ আগতে কিন্তু এতিয়া চালোঁ যে নাই প্ৰমোদ বড়ো ডাঙৰীয়া ৰাইট 2,20,000 ফেমিলিক মাটি পট্টা দিয়া 4 বছৰত ধেমালি নেকি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া 17 বছৰত 15,000 মানুহ দিছে আৰু ক'ত 2,20,000 আৰু 15,000 17 বছৰত 4 বছৰত 2,20,000 ডিফাৰেন্সটো ইয়াত আৰু উচ্ছেদৰ নোটিছটো মই 100% একদম মানে বিপিএফ চৰকাৰৰ দিনত কাম কৰা এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াৰ দিনত তেখেতে আকৌ ঘূৰাই দি আছে এটা দাবী কৰি আছে আপোনাৰ 2025ত বিপিএফ চৰকাৰ আহাটো খাটাং বুলি কৈছে আপুনি কি ক'ব কোনে কৰিব গঠন কৰিব আজি বিপিএফ দলত আপুনি চাওক কোন আছে বিপিএফ দলত কোন আছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বাদে হেভি ৱেট থকা লিডাৰ এজন আছে নাই তেখেতৰ যিসকল সংগী একেলগত মানে সংগ্ৰাম কৰি বিটিসি চুক্তি কৰিছিলে আজি সেই সংগীসকল আছে নেকি কোনোবা এজন অসম বিধানসভাৰ অধ্যক্ষ হ'ল তেখেত যোৱাৰ পিছত আৰু বাক্সা ওদালগুৰি একেবাৰে নীল মাৰি দিলে বিপিএফ আৰু এজন আছিলে চন্দন ব্ৰহ্ম ডাঙৰীয়া
একেলগৰ সংগী তেখেত গ'ল MP ইলেকশ্যনত মাৰি দিলে 0 জয় মুছাহাৰী ডাঙৰীয়া আছিলে আপোনাৰ BPF দলৰ ইউথৰ প্ৰেসিডেন্ট তথা MCLA সালবাৰী তেখেতো UPPলত গ'ল একেবাৰে সালবাৰীত একেবাৰে BPF 0 হৈ গ'ল তে এনেকে হৈ আছে তে এনেকে যদি হৈয়ে থাকে মই দীপাংকৰ ৰাজবংশী আহি গলো আৰু কেইটামান সেলৰ মানুহ আহি যাব আপোনালোকে দুৰ্গা পূজাৰ পিছত চাব BPFত গোৰা খুনিয়া আৰু BPFত হৈ আছে কি বৰ্তমান টিকেট কেন্দ্ৰিক পলিটিক্স নতুনক টিকেট দিলে পুৰণাই নাপালে আহি যাব UPPলত আমাৰ বেনিফিট UPPল দলৰ বেনিফিট হ'ব পুৰণাক টিকেট দিলে নতুন টিমটো আহি যাব আপুনি আহিছিল নেকি টিকেট নপোৱাৰ কাৰণে UPPলত আহিলে মই না আগতে কলো যে মই টিকেটৰ কাৰণে পলিটিক্সত সোমোৱাই নাই কাৰণ ST ৰিজাৰ্ভ মোৰ যিখন সমষ্টি এটো ST ৰিজাৰ্ভ হয় MLA টো ওপেন যেনেবা MP টো ওপেন ইমান ডাঙৰ মানুহ হোৱাও নাই মই টিকেটৰ পলিটিক্স কৰা নাই আমি টিকেটৰ পলিটিক্স কৰা নাই কাৰণে হাগ্ৰামা মহিলাৰে ডাঙৰীয়াক ভুলো ধৰিছিল ভালটো ভাল কৈছিল বেয়াটো বেয়া কৈছিল কাৰণে আমাক বেয়া পাইছিল তেখেতৰ হুৱে বয় থকা কিছুমান হুকুনি বুলি ক'ব লাগে মহাভাৰতৰ হুকুনিৰ নিচিনা মানুহ আছে তেওঁলোকে ৰিলেচনৰ এনেকুৱা বিভেদ সৃষ্টি কৰি দিয়ে তাৰ কাৰণে ভাল ভাল লৰাবোৰ মানে গুছি যায় এনেকুৱা হৈছে মই টিকেটৰ পলিটিক্সত কেতিয়াও নাই অনাগত দিনতো টিকেটৰ ৰাজনীতি নকৰো টিকেট মানে মই ইলেকশ্যন নেখেলো দলৰ হৈ কাম কৰি যাম এটা দলত থাকি জাতিৰ হৈ মাতমাতি যাম বিভিন্ন জাতি জনগোষ্ঠী আছে যাক যেনেকে সহায় কৰিব পাৰো নিজৰ জাতিৰ সহায় কৰাকে মানে মাতমাতি যাম আৰু কিন্তু টিকেটৰ কাৰণে মই পলিটিক্স কৰা নাই আৰু নকৰো আপোনাৰ জাতিৰ কাৰণে প্ৰমোদ বৰে কি প্ৰতিশ্ৰুতি দিছে আপোনাৰ যেতিয়া জয়েনিং কৰিছে তেখেত জয়েনিং কৰা সময়ত তেখেতৰ লগত আপুনি কথা পাতিছে জাতিৰ কাৰণে কি কৰিবলৈ তেখেতে চেষ্টা কৰিছে আমি এটা দাবী জনাইছিলো আৰু কিমান দূৰ আগবাৰে এটো পিছত আমি কম কিন্তু দাবী কিন্তু বহুত জনাইছো আপোনাৰ যে অকলে সৰকাৰি ঘৰ বা কিবা কিবি সৰু সৰু আঁচনি ইগিলা দাবী আমি জনোৱা নাই আমি দাবী জনাইছো জাতিটো বৃহৎ স্বাৰ্থ যে এই অঞ্চলত এটা চিলাৰাই মূৰ্তি থকাৰ লগে লগে বৃহৎ কোচৰাজবংশী অঞ্চলৰ মানুহ যাতে ক'ব পাৰে এইটো আমাৰ মূৰ্তি এইটো আমাৰ চিলাৰাই ভৱন এনেকুৱা টাইপৰ দাবীবোৰ জনাই আহিছো আৰু পৰৱৰ্তী সময়ত আপোনালোকৰ লগত যদি বহু প্ৰমোদ বড়ো ছাৰে 2-3টা কাম কৰাৰ পিছত আমি আপোনালোকক জনাম ইতিমধ্যে সিদলিত চিলাৰাই ৰিসাৰ্চ সেন্টাৰ আমাৰ কোচৰাজবংশী জনগোষ্ঠীৰ কাৰণে 10 কোটি টকা তেখেতে দিলে আমুলপুৰত দিলে চিলাৰাই ভৱন চিলাৰাই মূৰ্তি আৰু ইফালে ক'বাত দিছে হয়তো মোৰ বৰ্তমান মনত নাই মই পৰৱৰ্তী সময়ত কম কিন্তু দি আছে আৰু কোচৰাজবংশী জনগোষ্ঠীৰ কাৰণে এবাৰ হয়তো নতুন কিবা এটা ভাবিব এইখিনি আশাবাদী আৰু তেখেতৰ ওপৰত মানে এইটোই ভাল লাগে যে কোৱা কথাখিনি কৰে আৰু চৰকাৰত আছে যিহেতু এই কাৰণে মই কোচৰাজবংশী জনগোষ্ঠীৰ প্ৰায় মানুহবোৰক কাম কৈছো ফোনতো যোগাযোগ হৈ আছে যে আমি আৰু কিমান ৰুলিং গভৰ্ণমেণ্টক বিৰোধিতা কৰিম আমি কোচৰাজবংশীসকলে ৰুলিং গভৰ্ণমেণ্টক বিৰোধিতা কৰি আমি পিছ পৰি আছো সবে আজি আপোনাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা নমিনেটেড MCLA EMGM আছে আমি বিৰোধিতা কৰাৰ কাৰণে আমাৰ নাইকিয়া হৈ যায় কোচৰাজবংশী জনগোষ্ঠীৰ পৰা আপুনি নমিনেটেড EMGM বৰ্তমান নাই কাৰণটো যে আমি বিৰোধিতা কৰি আহো আৰু UPPL দলটো আমাৰ শত্ৰু নহয় UPPL দলটোক আগুৱাই ল'ব লাগে এটা লিবাৰেল পাৰ্টি ৰাজনৈতিক দল UPPL ৰাজনৈতিক দলত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে ঠিক আমি কোচৰাজবংশীসকলক আগুৱাই ল'ব লাগে BPFৰ কথাত আমি কিয় কোচৰাজবংশী সকলে UPPLক বেয়া পাম BPF এটা বিৰোধী ৰাজনৈতিক দলেতো UPPLৰ বেয়াটোই আমাক কৈ থাকিব না আৰু হিটো শুনি আমি কোচৰাজবংশীসকলে UPPLক বেয়া পোৱাৰ কোনো কাৰণটো নাহে আজি BPF দলৰ ম্যাক্সিমাম পুৰানা লিডাৰ সকলে যেটো মানে অহংকাৰী হৈ পৰিছে অলপ মানে আমি দলটো ষ্ট্ৰং কৰি দিলো সেলবোৰে পুৰানা লিডাৰবোৰ অহংকাৰী হৈ গ'ল একদম স্পষ্ট কথা আমি সেলবোৰ আহাৰ কাৰণে নতুন লৰাৰ মুখবোৰ দেখাৰ কাৰণে BTCৰ ৰাইজে বিশ্বাস কৰিছিল যে নাই সৰকাৰটো আনিব পাৰিব লৰাবোৰ হাগ্ৰামা মহিলা ডাঙৰ নেতৃত্ব গঠন হ'ব আমি মানে দলটো গঠন কৰাৰ লগে লগে মানে পুৰানা যিখিনি আছে তেওঁলোকে টিকেটৰ মাথা মাৰি আছে আৰে ভাই নতুন লৰাবোৰ যে আহি আছে তেওঁলোককো তো টিকেট দিব লাগিব এই কাৰণে BPFত পুৰা টিকেট কেন্দ্ৰিক তে ভেৰগৰ পৰা আৰম্ভ হ'ব চাব আপুনি টিকেটৰ সময়ত নতুনটোক টিকেট দিলে পুৰণা টিমটো আহি যাব আমাৰ বেনিফিট UPPLৰ পুৰণাটোক টিকেট দিয়াৰ লগে লগে নতুন টিমটো আহি যাব বেনিফিট আছে মইতো এভৰিথিং জানো না মানে টিকেট ৰাজনীতিক চলে কোনে টিকেট পাব নাপাব এইখিনিতো আমি আইডিয়া কৰি লৈছো সৰকাৰ বনোৱাৰ আশা থাকিব কিন্তু সাকসেস হ'ব নোৱাৰে
কাৰণ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এজন ভাল মানুহ এইটো মই নিজে গুৰু ব্যক্তি হিচাপে মানিছিলোঁ তেখেতৰ আশীৰ্বাদ মানে কামনা কৰোঁ মই তেখেতে মোক আশীৰ্বাদ কৰক যে মোৰ ৰাজনৈতিক ভৱিষ্যত উজ্জ্বল হওক বুলি তেখেতে এজন ভাল মানুহ কিন্তু 40টা সমষ্টিতৰো হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নেখেলে নহয় তেখেতৰ এনেকুৱা ইএম জিএম আছে কিছুমান তেওঁলোকে অকল মানে বংশৰে ইএম যেন মানে হৈ আছিলে এনেকুৱা দিন আমি দেখা পাইছোঁ এইটো আমি পৰৱৰ্তী সময়ত কম আৰু এমপি ইলেকশ্যনৰ এনেকুৱা এটা আপোনালোকক মেছেজ দিম কেইদিন পিছত যদি কেতিয়াবা আহোঁ আপোনাৰ ষ্টুডিঅ'ত তেতিয়া বিটিচিবাহী আৰু গম পাব যে বিপিএফক ভোট দি কিনে কি হ'ব বিপিএফে শক্তি হোৱাৰ লগে লগে বিপিএফৰ মানে গেট আপটো বাঢ়ি যায় এইটো ট্ৰান্সফাৰ হৈ যায় বেলেগ ফালে লিডাৰবোৰ বেলেগ ফালে ছেটিং হয় এইটো আহি যাব আৰু আমাৰতো এতিয়া কোচৰাজবংশী ৰাইজে সদায় সোধে যে 3টা এমএলএ শৰৎকালীন অধিৱেশনত কিয় এই চৰকাৰৰ ওপৰত এই উপস্থাপন কৰা নাই জনজাতিকৰণৰ কথাটো এনেকুৱা সোধে আমি কি ক'ম এতিয়া দুৰ্গাদাস বড়ো ডাঙৰীয়া আছে চৰণ বড়ো ডাঙৰীয়া আছে তেওঁলোকে আমাৰ জাতিৰ কথা উত্থাপনে নকৰে আপোনাৰ এছেম্বলি বিৰোধী দলৰ এমএলএ হিচাপে সেইকাৰণে এওঁলোকৰ চৰণ বড়ো ডাঙৰীয়াৰ সমষ্টিত আমাৰ কোচৰাজবংশী মানুহ বহুত আছে মানুহখিনি অফেণ্ডেড তেখেতকতো ডাইৰেক্ট নকয় ইলেকশ্যনৰ সময়তহে জবাব দিব এইটো ভাবি আছে আৰু আপুনি কৈছে বিপিএফ ৰাজনীতিক দলৰ তলত যিখিনি কথা আপুনি ক'লে যে টিকেট নাপালে আপোনাৰ পাৰ্টিটো চেঞ্জ কৰিবলৈ তেখেত আপুনি ক'লে জানিবলৈ চেষ্টা কৰিম যে বিপিএফৰ এতিয়া যেনিবা ৰানিং এমচিএলএ আছে যেনিবা এমএলএ আছে তেখেতসকলৰ যদি হাগ্ৰামা মহিলাৰীয়ে যদি টিকেট নিদিয়ে ইউপিপিএলত অহা সম্ভাৱনা আছে নেকি ৰানিংসকলকতো ৰানিং বেছি নাই 7জন না 8জন আছে চাগে বৰ্তমান গৈ একদম শেষে পালে নিলে হ'ব গৈ শেষে পালে বিপিএফত কেইজনমান আছে ৰানিংসকলৰ কথা নকওঁ মই বেছি নাই যিহেতু কিন্তু বাকী যিবোৰ সমষ্টিত আছে তেওঁলোকে কিন্তু আপোনাৰ টিকেট নাপালে এটা টিম আহিবই আমাৰ লগত বিপিএফ দলৰ পৰা আহিব চিয়'ৰ বিপিএফৰ দল আহিব এনেকুৱা হৈ আছে আৰু মই যিমান দূৰ জানো বিপিএফৰ খালী হৈ যাব চাব আৰু কৰ্মীবোৰক বহুত মানে হেৰি কৰি আছে তো মিছ ইউজ কৰি আছে খিনি বেয়া হ'ব ভৱিষ্যতে গুৰুত্ব নিদিয়ে নেকি যিখিনি আপোনাৰ বিভিন্ন জাতি জনগোষ্ঠী আছে তেখেতৰ আপুনি ৰাজবংশীৰ এটা নেতৃত্ব দি আছিল বিভিন্ন জাতি জনগোষ্ঠীৰ আপোনাৰ নিচিনা বহুত আছে তেখেতসকলক আপোনাৰ বিপিএফ বা মুৰব্বী হাগ্ৰামা মহিলাৰী গুৰুত্ব নিদিয়ে নেকি ইমান নাপায় আমি তো বৃহৎ আপোনালোকে জানে কোচৰাজবংশী চেলটো বিপিএফত সবচেয়ে ষ্ট্ৰং চেল আছিলে আৰু বিৰাট আমাৰ জনগোষ্ঠীও বেছি জনগোষ্ঠীৰ মানুহ বেছি না পপুলেশ্যন বেছি আমাৰ চেলটো যদি ইগনোৰ হৈছে বা নোৱাৰিছে তেনেহ'লে বাকী চেলবোৰে পাৰিব বুলি আমাৰ কোকৰাঝাৰ সমষ্টিত 1.5 লাখৰ ওপৰত ভোট নেকি এই এমপি মাৰ্জিন তথাপি আমি গুৰুত্ব নাপাওঁ আৰু য'ত 8,000 মানুহ গোটেই এমপি সমষ্টিত আজি নাথযোগী হওক বা ৰাভা সূত্ৰধৰতো আপোনাৰ 5,000 নে কিমান ৰাভা আছে 2-3,000 আছে তেওঁলোকে কিমান গুৰুত্ব পাব বুলি ভাবে আমি ইমান এটা বৃহৎ জনগোষ্ঠী ভাৰতবৰ্ষৰ বহুত কোচৰাজবংশী বুলি ক'লে আজি পশ্চিমবংগ অসম বিটিআৰত আমাৰ নাম উজ্বলি উঠে আমি এই জনগোষ্ঠীটো যদি নেগলিজেন্স হৈ গৈছিলোঁ কোচৰাজবংশী চেল হিচাপে বাকী চেলবোৰে কি কৰিব আপোনালোকক জানিবলৈ মই চেষ্টা কৰিম যদি ইউপিপিএল আৰু বিপিএফ ইউপিপিএল আৰু বিপিএফ বিটিআৰ অঞ্চলত এটা সক্ৰিয় ৰাজনৈতিক দল দুটা বিপিএফ ক'লে আপোনাৰ বড়ো ৰাজনৈতিক দল ইউপিপিএল ক'লে আপোনাৰ বড়ো ৰাজনীতিক দলবোৰে এটা গণ্য কৰে আপুনি কৰে না নাই এইটো আমি ৰাজনৈতিক দল মই কৈছোঁ নহয় কোনো ৰাজনৈতিক দল এটা জাতিক লৈ ৰাজনীতি কৰিব নোৱাৰে এটা জাতিক লৈ কোনো ৰাজনৈতিক দল গঠন কৰিব নোৱাৰে আজি এইটো এটা আগৰ পৰা প্ৰচাৰ চলাই আহিছে আগৰ পৰা এনেকুৱা প্ৰচাৰ চলাই আহিছে যে ইউপিপিএল বুলি ক'লে এটা বড়ো জনগোষ্ঠীৰ দল বিপিএফ বুলি ক'লে এটা বড়ো জনগোষ্ঠীৰ সেনেকুৱা নহয় ইউপিপিএল দলটোৰ লিখাই আছে ইউনাইটেড আপুনি লিবাৰেল পাৰ্টি বুলি লিখাই আছে তাতে ক'ব গ'লে ইউপিপিএলত যিদৰে নন বড়ো মানুহখিনি অনাৰ পাই আছে দূৰৰ পৰা হয়তো আমি বেয়া দেখা পায় বা কোনোবাই কয় মানে ব্ৰেইন ৱাছ কৰি দিয়ে সেনেকুৱা নহয় বিপিএফতকৈ ইউপিপিএল দলত নন বড়ো মানুহ প্ৰায়ৰিটি বেছি পায় সন্মানটো বেছি পায় আজিৰ দিনটো মই জানো আৰু প্ৰমোদ বড়ো ডাঙৰীয়া এজন শিক্ষিত মানুহ বুজি পায় শিক্ষাৰ মূল্য বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যা বুজি পায় তেখেতে
35 বছৰ এপছৰ দৰে এটা জাতীয় সংগঠনত আন্দোলন কৰি আহিছে জাতিটোৰ উন্নতিৰ কাৰণে সেই হিচাপে বেলেগ জাতি এটা উন্নতি হোৱাৰ কাৰণে তেখেতে চেষ্টাই চলাব সেইটোৱে আমি নাই এতিয়া কোনো বৰ্তমান প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিটিআৰত যিমান দিন গভৰ্ণমেণ্ট চলি আছে বড়োৰ কোনো কাজিয়াও শুনা পোৱা নাই বড়োৰ কোনো মতভেদ আমি শুনা পোৱা নাই ইমান দূৰ আমি শান্তি বিৰাজ হৈছে নেকি শান্তি বিৰাজ হোৱা যেন আমি মানে চবে কয় ৰাইজৰ কথা বিপিএফ কৰ্মীসকলেহে কয় যে প্ৰমোদ বড়ো ডাঙৰীয়াই কাম কৰা নাই প্ৰমোদ বড়ো ডাঙৰীয়াই এইটো কৰা নাই সেইটো কৰা নাই এইটো বিপিএফ কৰ্মীসকলৰ মুখতহে বিপিএফৰ লিডাৰসকলৰ মুখতহে ৰাইজে কেতিয়াও কয় নেকি ৰাইজে কেতিয়াও নকয় ৰাইজে কয় যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিটিআৰখন শান্তিত চলি আছে আমি শান্তিত থাকিব পাৰিছোঁ আৰু বিৰোধীয়ে বিৰোধিতা কৰাটো ডাঙৰ কথা নহয় সিম্পল বিৰোধীয়ে বিৰোধিতা কৰিবই এই সময়ত মই জানিবলৈ চেষ্টা কৰিম যে আপোনাৰ লগত জাতি জনগোষ্ঠীৰ যিখিনি আপোনাৰ ৰাইজ আছে তেখেতসকলক কি ক'বা যে এই সময়ত আপুনি ৰাজনীতিক দলত এতিয়া আছে UPPLত আপুনি আছে কি ক'বা মোৰ যিসকল মোৰ শুভাকাংক্ষী চেলৰ যিসকল সোমাইছিলে তেওঁলোকক মই সেইদিনা বাৰ্তা প্ৰেৰণ কৰিছোঁ আৰু তেওঁলোকে চবে যোগাযোগত আছে দুৰ্গা পূজাৰ পিছত কোকৰাঝাৰ আৰু চিৰাং সমষ্টিক লৈ এটা জইনিং প্ৰগ্ৰাম হ'ব চিফ গেষ্ট হিচাপে প্ৰমোদ বড়ো ছাৰ থাকিব আৰু ওদালগুৰি আৰু বাক্সা হিচাপে এটা জইনিং প্ৰগ্ৰাম হ'ব দুৰ্গা পূজাৰ পিছত আৰু আমাৰ যিসকল চেলৰ বহুত ল'ৰাই মই নামটো নকওঁ নামটো ক'লে হয়তো তেওঁলোকৰ অলপ প্ৰব্লেম হ'ব পাৰে বহুতে যোগাযোগ কৰি আছে যে দীপংকৰ দা আমি তোৰ মুখখন চাই আহিছিলোঁ চেলত হাগ্ৰামা ছাৰৰ মুখ চাই অহা নাই বা বিপিএফত চাই অহা নাই তেওঁলোকৰ মুখ চাই আহিলে আমি আগতে বিপিএফত সোমাব পাৰিলোঁ তোৰ মুখ চাই কিনে তোৰ চেলত সোমাইছোঁ আমি তোৰ প্ৰেচিডেণ্ট আছিলি কাৰণে এতিয়া তই নাই সদিনা গোসাইগাঁৱৰ এজন ল'ৰাই ফোন কৰি মোক ক'লে যে আমিতো ফাটা বাঁহৰ চেপাত পৰিলোঁ মানে বুজি পাইছে মই ক'লোঁ কিয় তই নাই মই ক'লো মইতো মানুহজনতো আছোঁ না বিপিএফ দলতহে নাই বিপিএফ দলত নাই বিপিএফ দলতকৈ ভাল দলত আমি এই জাতিটোৰ উন্নতি কৰাকে এজন ভাল মানুহৰ নেতৃত্বত আমি কাম কৰিবলৈ গৈ আছোঁ দীপাংকৰ ৰাজবংশী বুলি ক'লে আপোনাৰ এৰিয়াত বিশেষকৈ কোৱা যায় কি আপোনাৰ UPPL বা প্ৰমোদ বড়োৱে আপোনাক পইচা দি আপোনাক কিনিছে এতিয়া পইচা তাতে আছে তাৰ কাৰণে গৈছে দীপাংকৰ ৰাজবংশী বুলি আৰু কি ক'বা এতিয়া এইটো কোৱা যিসকলে কয় যে দীপাংকৰ ৰাজবংশী বহুত টকা পাইছে বহুত টকা দিছে প্ৰমোদ বড়ো ডাঙৰীয়াই এইটো স্পষ্ট কথা মোৰ ঘৰত যায় বৰ্তমান লগাই দিয়ক CBI বা CID লগাই দিয়ক এটা বান্ডিল নেকি পায় 50,000 টকা এটা বান্ডিল নাপাব মোৰ মোবাইল বেলেঞ্চ চেক কৰক মোৰ এটা একাউণ্ট মোৰ এটা ষ্টেট বেংকৰ একাউণ্ট আছে 1 টকাও নাই নেকি পকেটতে কিজানি 5,000 টকা আছে এইখিনিয়ে আৰু মোৰ কোনো ব্যক্তিগত ডিমাণ্ডে নাছিলে মই আগতে কৈছোঁ ৰাজনীতি মোৰ নিচাহে পেচা নহয় যে ৰাজনীতি কৰি মই চলিব লাগিব এইটো ভুল ধাৰণা আৰু সৰু থিংকিঙৰ মানুহে ক'ব যে টকা পইচা লৈ বহি গৈছে প্ৰমোদ বড়ো তাক কিনি লৈছে কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই আৰু মোৰ কোনো টকা পইচাৰ লেনদেনে হোৱা নাই মোৰ ঘৰত CBI লগাই দিয়ক কিমান টকা পাইছোঁ নাপাইছোঁ চব ওলাই যাব কোনোবাই যিবোৰে টকা পইচাৰ কথা কয় একদম সৰু মেণ্টেলিটিৰ মানুহ হাগ্ৰামা মহিলাৰ ছাৰে ক'ব পাৰিব নেকি তেখেতৰ পৰা টকা লওঁ বুলি চৰকাৰ নথকা সময়ত তেখেতৰ দলত আমি সোমাইছোঁ তেখেতেওতো ক'ব নোৱাৰে গতিকে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই টকা পইচাৰ কথাটো নক'ব তেখেতৰ লগত থকা যিসকল মানে মোনাভাৰী বুলি কয় এই মোনাভাৰী কাপপ্লেট লৈ তেওঁলোকেহে ক'ব যে অমুক আৰু যিসকলে পিছফালে থকা লিডাৰে বহুত বকে যিসকলে মিডিয়াত কয় তেওঁলোকে কেতিয়াও নকয় মিডিয়াত যিসকলে কয় তেওঁলোকে কেতিয়া কমেণ্ট লিখে নেকি ভাল মানুহ কমেণ্ট নিলিখে আৰু কমেণ্ট ভাল মানুহ নপঢ়ে টকা পইচাৰ বদনামটো দিলে কি হ'ব দীপাংকৰ ৰাজবংশীক প্ৰমোদ বড়ো ছাৰে ক'ব না হাগ্ৰামা ছাৰে সাক্ষী দিব তেখেতৰ পৰা আমি টকা পইচা লৈ বিপিএফ দলত সোমোৱা নাইতো এতিয়া 2025ত UPPL চৰকাৰ গঠন কৰা উদ্দেশ্য আৰু লক্ষ্যৰে আমি আছোঁ আৰু আপোনালোকে লগ পাব কাৰণ দুৰ্গা পূজাৰ পিছত সিডলি সমষ্টিত বাই ইলেকশ্যন হ'ব সিডলি সমষ্টিৰ অন্তৰ্গত আমাৰ যিমান কোচ ৰাজবংশী মানুহ আছে তেওঁলোকৰ লগত মই এটা যোগাযোগ কৰি আছোঁ আৰু সিডলি সমষ্টিবাসীৰ কাৰণে এটা গুড নিউজ যে তেওঁলোকৰ সমষ্টিৰ পৰা এজন MP পঠাব পাৰিছে এডজাষ্টিং UPPLৰ MLA জন জয়ন্ত বসুমতাৰী ডাঙৰীয়াক তেখেতসকলে পঠাব পাৰিছে MP হিচাপে এতিয়া আকৌ যদি তেওঁলোকে MLA এজন পায় সিডলি সমষ্টিৰ আমাৰ মানুহ বুলি নহয় কোচ ৰাজবংশী মানুহ বুলি নহয় বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে
ক'ব ডিমাণ্ড দিব পাৰিব আকৌ ডিমাণ্ড দিব পাৰিব যে আপোনাক আমি জিকাই দিম আপুনি আমাৰ জনগোষ্ঠীটোৰ কাৰণে এইটো সেইটো ভাল ভাল কামবোৰ কৰি দিব লাগিব আৰু বিশেষকৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ কথাখিনি কৈছোঁ চিডলি সমষ্টিত যিহেতু কেইদিন আগত প্ৰমোদ বড়ো ডাঙৰীয়াই চিলাৰা ৰিচাৰ্চ চেণ্টাৰ এটা দিলে 10 কোটি টকা চিলাৰা মূৰ্তি দিলে ঠিক তেনেকৈ আৰু কিবা আমি আদায় কৰিব পাৰোঁ নেকি কোচ ৰাজবংশী জনগোষ্ঠী জাতিৰ কাৰণে সেইটোহে মই আবেদন জনাম আমি কিয় বিৰোধিতা কৰিম ৰানিং গভৰ্ণমেণ্ট চলি আছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ শান্তিৰ BTS চলি আছে তাতে আমি আদায়হে কৰিব লাগে সেই বস্তুটো আমি আবেদন জনাম আৰু চিডলি সমষ্টিত আমি সোমাম আৰু দুৰ্গা পূজাৰ পিছত বাই ইলেকশ্যন হ'ব তাতে আমাক লগ পাব চাব বিপুল ভোটত MLA জয় হ'ব বাই ইলেকশ্যন গভৰ্ণমেণ্টৰ ফেভাৰত যায় তাতে BPF দল ফেক্টৰ নহয় মই নিজে জানো যিজন কেণ্ডিডেট দিছে তেখেতো আৰু বেছি ফেক্টৰ নহয় কেণ্ডিডেট আমি নিজে জানো ধনী হ'লে নহ'ব সামাজিক মানুহ হ'ব লাগিব আৰু ছেকেণ্ড কথাটো হ'ল প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত 25ত আমি BTIৰ গভৰ্ণমেণ্ট গঠন কৰি তাৰপিছত আমাৰ জনগোষ্ঠীৰ কাৰণে কি কি কৰিব পাৰোঁ নাপাৰোঁ সেইখিনিও আপোনালোকক আমি অৱগত কৰাম মাজে মাজে লগ পাই থাকিম অনুৰোধ এটাই জনাম আমাৰ কোচ ৰাজবংশী মানুহখিনিক ৰুলিং গভৰ্ণমেণ্টক বিৰোধিতা কৰি এজনক হিৰো বনাই লাভ নাই 17 বছৰত ৰাজনীতি কৰি যদি আমাৰ কাৰণে কৰি দিব পৰা নাই একো মোক ৰিপ্লাই দিয়ক বৰ্তমান যিসকলে BPF থকা কোচ ৰাজবংশী এই লিডাৰ আছে তেওঁলোকে মোক ৰিপ্লাই দিয়ক মই তেওঁলোকক কৈছোঁ তেওঁলোকে NTPCৰ যিটো মেটাৰ উচ্ছেদৰ মেটাৰ কোচ ৰাজবংশী অধ্যুষিত অঞ্চলত উচ্ছেদৰ জাননী দিয়া 565 বিঘা মাটি NTPCক এলটমেণ্ট দি কিনে উচ্ছেদৰ জাননী দিয়াত আগ্ৰাম মহিলাৰী ডাঙৰীয়া আৰু 10,000 বসুমতাৰী ডাঙৰীয়াৰ হাত আছে সেইটো লৈ কিয় আজি ডেটত কুৱেশ্যন কৰা নাই মই দীপাংকৰ ৰাজবংশী হ'লে তাৰ পিছদিনা আগ্ৰাম ছাৰক কুৱেশ্যন কৰিলোঁ হয় যে আপুনি এনেকুৱা লেতেৰা এটা কাম কৰিছে আমাৰ জনগোষ্ঠীটোক আৰু আমাৰ এই জনগোষ্ঠী আপোনাক ভাল পাই ভোট দিছিলে অনাগত দিনত আপুনি ভোট নাপায় স্পষ্ট কথা মই বিৰোধিতা কৰাৰ কাৰণে বেয়া পায় MP ইলেকশ্যনত আপোনাৰ হেৰি কৰিলে এই গোসাইগাঁও এটা সমষ্টিত অপেন ST ৰিজাৰ্ভ বুলি তাৰমানে তেওঁলোকে পোষ্টাৰ বনালে MP ইলেকশ্যনৰ আগত যেতিয়া সমষ্টিক লৈ যেতিয়া ধৰ্ণা হৈছিলে মই অপেন বিৰোধিতা কৰিছোঁ যে ওবৰো মানুহখিনিক লৈও আপুনি নন ট্ৰাইবেল মানুহখিনিক লৈও আপোনালোকে ST ৰিজাৰ্ভ বুলি দাবীটো কিয় জনাব বিৰোধিতা কৰাৰ পিছত আগ্ৰাম মহিলাৰী ডাঙৰীয়া ভাবিছে ইটো জাগাত কুৱেশ্যন কৰে মোক অলপ বেয়া পালে মানে জাতিৰ ক্ষেত্ৰত চেক্ৰিফাইচটো ভাল নালাগে আজি ST হিচাপে BTCত 12খন সমষ্টিৰ ভিতৰত 9খন ST ৰিজাৰ্ভ এনেকুৱা দিছে আৰু আমি মানিছোঁ কিন্তু আকৌ STৰ কাৰণে আমাৰ পিছত আমি জাতিৰ অভিশাপ হৈ থাকিম হয় না নাই কওক এই বস্তুবোৰ আমি হেৰি কৰোঁ আৰু BPFত থকা যিখিনি লিডাৰ আছে কোচ ৰাজবংশী লিডাৰ তেওঁলোকে নিজে নিজে বুজি পাব লাগে অকল তেখেতৰ অলপ পইচা তেখেতৰ অলপ এই টকা পইচাৰ কাৰণে তেখেতৰ পিছফালে ঘূৰি এই ৰাজনীতি কৰিলে হ'ব নেকি আজি জনগোষ্ঠীটোক ইমান বিপদে পৰিচালিত কৰি আছে NTPCৰ দৰে এটা কোম্পানীক এলটমেণ্ট দি দিলে কোচ ৰাজবংশী জনগোষ্ঠীৰ মাটি ঠিক তেনেকৈ যদি আমাৰ চিৰাঙৰ ফালে দি দিয়ে পৰ্বতজোৰাত যদি কোনোবা এটা জনগোষ্ঠীক দিয়ে আমাৰ কোচ ৰাজবংশী লিডাৰসকল BPFত যিসকল আছে তেওঁলোকে নিমাত কিয় নিমাত ভয় খায় নেকি তেওঁলোকে আগ্ৰাম মহিলাৰী ডাঙৰীয়াক ভয় খোৱাৰ কি কাৰণ আছে দীপাংকৰ ৰাজবংশীটো কেতিয়াও ভয় কৰা নাই মই চেলৰ প্ৰেচিডেণ্ট যদি মই বৰ্তমান সময়ত থাকিলোঁ হয় লগে লগে চেল তেল ভাঙি দিলোঁ হয় মই যে যি জাতিৰ উন্নতিৰ কাৰণে জাতিটো ডেভেলপ কৰাৰ কাৰণে চেল বনালোঁ BPFত আহি আৰু সেই ৰাজনৈতিক দলটোৱে আজি বিগত দিনত আমাৰ জনগোষ্ঠীটোৰ 565 বিঘা মাটি এলটমেণ্ট NTPCক দি থৈ গৈছে আৰু সেইটো মানুহকে আমি ভোট দিম আমি ডাইৰেক্ট কুৱেশ্যন কৰিলোঁ হয় মই চেল তেল ভাঙি দিলোঁ হয় কিন্তু যিবোৰ বৰ্তমান আছে তাতে দালালে হ'ব লাগিব তেওঁলোকে একো কুৱেশ্যন নকৰে কিয় জাতিটোৰ ইমান ডাঙৰ এটা ক্ষতি হ'ল আৰু ক'ত বা কি হৈ আছে ঠিক তেনেকৈ কুৱেশ্যন কৰিব লাগে আজি তেওঁলোকে মোক নকয় আগ্ৰাম মহিলাৰী ডাঙৰীয়াই ক'ব লাগিব যে আপুনি এইটো কি কৰিলে প্ৰমোদ বড়ো ডাঙৰীয়াই যদি আমাৰ জনগোষ্ঠীটোক মাটি ঘূৰাই দিব পাৰে আমাৰ জনগোষ্ঠীটোৰ কাৰণে এই ভাল চিন্তা কৰিব পাৰে আৰু আপুনি বিগত দিনবোৰত কৰি থৈ গৈছে যোৱা দিনত আপুনি এনেকৈ কৰি থৈ গৈছে এইটোই প্ৰমাণ আৰু এইটোই প্ৰমাণ আৰু ওলাম এতিয়া আৰু ক'ৰবাত উচ্ছেদ অভিযান চলি আছে তাতে অকল কোচ ৰাজবংশী বুলি নহয় হয়তো মাইনৰিটিসকলকো তেখেতৰ দিনত দি থৈছে আদিবাসীসকলক তেখেতৰ দিনত দি থৈছে গোৰ্খাসকলক দি থৈছে চাগে এনেকুৱা হৈ থাকিব পাৰে সেইকাৰণে
মাৰ্ডাৰ উইল আউট পাপ কথা লুকাই নাথাকে আপোনালোকে জানে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু দেৰাচাঁদ বসুমতাৰী ডাঙৰীয়া এই যে NTPCৰ মেটাৰটো নিউজত আপোনালোকে ভালদৰে BTCB ৰাইজক জনাব লাগে তেওঁলোকে বদনামটো কামটো কৰে তেওঁলোকে বদনামটো দিয়ে UPPL গভৰ্ণমেণ্ট তে ৰাইজেও বুজি পাইছে আমি নিজে বুজি পাই আছো তে অনাগত দিনত প্ৰমোদ বড়ো ডাঙৰীয়াৰ দ্বাৰা যিখিনি উচ্ছেদ অভিযানৰ আমি খবৰটো পালো এই মাটিখিনি যিখিনি আমাৰ এই BTCত উচ্ছেদ অভিযানৰ নটিফিকেশ্যন জাৰি কৰিছে তাতে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত টিম গৈ আলোচনা বিলোচনা কৰি তদন্ত কৰি মাটিখিনি আমাৰ ৰাইজক আকৌ ঘূৰাই দিয়াৰ ব্যৱস্থাপনা কৰি আছে যিদৰে NTPCত কৰিলে বিআৰ ফেৰেংগা ছাৰ আমাৰ ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া ঠিক তেনেকৈ এটা ব্যৱস্থাপনা কৰি আছে ভাল পাইছোঁ এইটো কাৰণ আমিও ভুক্তভোগীতো হয় মই আপুনি কৈছিলে যে অলপ আগত আপুনি কৈছিলে যে হাগ্ৰামা মহিলাৰী আপোনাৰ গুৰু বুলি কৈছে এতিয়া প্ৰমোদ বড়ো আপোনাৰ গুৰু নহয় নেকি হাগ্ৰামা মহিলাৰী আদৰ্শ লৈ আপুনি চলি থাকিব নেকি চাওক ৰাজনীতি হৈছে এটা ৰক্তপাত নকৰা যুদ্ধ গতিকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া মোৰ ৰাজনৈতিক জীৱনৰ প্ৰথম গুৰু প্ৰমোদ বড়ো ডাঙৰীয়া মোৰ ৰাজনৈতিক জীৱনৰ এজন গুৰু এতিয়া ৰাজনীতি হিচাপে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দলৰ বিৰোধিতা মই কৰিম আৰু ব্যক্তিগত হিচাপে তেখেতক মই সদায় শ্ৰদ্ধা ভক্তি কৰি যাম ঠিক তেনেকৈ বৰ্তমান প্ৰমোদ বড়ো ডাঙৰীয়াৰ আদৰ্শ লৈ নীতি আদৰ্শ লৈ দলৰ হৈ মই কাম কৰি যাম প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত তেখেতৰ কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ব্যক্তিগত হিচাপে মই কেতিয়াও বেয়া নাপাওঁ শ্ৰদ্ধা ভক্তি থাকিব তেখেতক যিখিনি শ্ৰদ্ধা কৰিব লাগে কৰি আছিলোঁ কৰিছিলোঁ কৰি যাম ব্যক্তিগত হিচাপে কিন্তু ৰাজনৈতিক দল হিচাপে তেখেতৰ পৰা আমি বিৰোধী কাৰণ জাতিৰো কথা আছে জনগোষ্ঠীটোৰো কথা আছে BTRৰো কথা আছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়া মোৰ গুৰু তেখেতকো আমি শ্ৰদ্ধা ভক্তি কৰি কিদৰে আমি BTCখন শান্তিৰে আগুৱাই লৈ যাব পাৰোঁ তেখেতক সহায়হে কৰিব লাগে তেখেতেতো চৰকাৰ গঠন কৰিবই আমি সহায় কৰিব লাগে জাষ্ট আৰু নৱপ্ৰজন্মক আগুৱাই আহিব লাগে ইয়ং মেন 48 ইয়াৰ্ছ হৈছে BTRৰ প্ৰমোদ বড়ো ডাঙৰীয়া গতিকে এনেকুৱা এজন ইয়ং মেনক শিক্ষিত মানুহৰ হাতত দায়িত্ব অৰ্পণ কৰিলে BTCখন আৰু ডেভেলপ হ'ব চবৰে কাৰণে ভাল BTC বাহিৰ কাৰণে ভাল হ'ব শান্তি আহিব মানুহ এডুকেশ্যন লাইনত শৈক্ষিক আপোনাৰ ৰাজনৈতিকভাৱে যদি আগবাঢ়িব পাৰে চবৰে ভাল মই অকল দীপাংকৰ ৰাজবংশীৰ ভাল নহয় হাজাৰ হাজাৰ দীপাংকৰ ৰাজবংশীৰ ভাল হ'ব এইটোই কামনা কৰোঁ আমি হাগ্ৰামাই যদি আপোনাক ফোন কৰি যদি কয় ব্যক্তিগত মোক আপোনাৰ মোৰ সমষ্টিক মোক আপোনাৰ যিখিনি জাতি জনগোষ্ঠী আছে তেখেতক ভোট দিবলৈ ক'বা এনে যদি কয় তেতিয়া আপুনি কি কৰিবা যিহেতু আপুনি গুৰু বুলি মানে তো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াটো ফোনটো নকৰে আৰু ব্যক্তিগত হিচাপে সহায় কৰিলোঁ হয় ৰাজনৈতিকভাৱেতো সহায় নকৰোঁ তেখেতে যদি মোক ফোন কৰে ৰাজনৈতিকভাৱে সহায় নকৰোঁ ব্যক্তিগত হিচাপে বেলেগ কথা কিন্তু ৰাজনৈতিক হিচাপেতো কেতিয়াও সহায় নকৰোঁ আৰু বিৰোধীয়ে আমাৰ এটা উদ্দেশ্য আৰু লক্ষ্য প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTRত 2025 চনত UPPL চৰকাৰ গঠন কৰিম একদম চিয়'ৰ 100% কাৰণ আমিওতো মানে এনে হাৱাত অহা নাই মানুহবোৰ কোনোবা এটা কৰিহে আহিছোঁ গতিকে 25ত আপোনালোকে চাব UPPL চৰকাৰ গঠন প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্ব হয় তেখেতে আছিল আপোনাৰ দীপাংকৰ ৰাজবংশী এটা সময়ত তেখেতে আছিল চেণ্ট্ৰেল কমিটি BPF কোচ ৰাজবংশীৰ চেলৰ তেখেতে প্ৰেছিডেণ্ট আছিলে আৰু তেখেতে প্ৰাক্তন আক্ৰাচুৰ AGS আছিলে তেখেতৰ পৰা বহুখিনি কথা আমি জানি ল'লোঁ আৰু ৰাইজক জনালোঁ তেখেতে বহুখিনি কথা আপোনালোকক যে জনালে যে আপোনাৰ BPF চৰকাৰে যে আগৰ সময়ত বা বিগত সময়ত তেখেতসকলে কি কাম কৰিলে তেখেতসকলৰ জাতিৰ উন্নয়নৰ কাৰণে কি কাম কৰিলে আৰু তাৰ বিষয়ে প্ৰমোদ বড়ো তেখেতে এতিয়া বা বৰ্তমানলৈকে তেখেতসকলৰ যে জাতিৰ জনগোষ্ঠীৰ কাৰণে কি কাম কৰিলে তেখেতে বহুখিনি কথা ক'লে আৰু আপোনাৰ লগত জনালে এই সময়ত আপুনি বডোলেণ্ড বুবলিৰ বহুখিনি সময় দিয়াৰ কাৰণে ধন্যবাদ থাকিল নমস্কাৰ ডাউহৰ অটো এজেন্সীলৈ স্বাগতম বাজাজৰ পৰা বাইক ল'বলৈ আগ্ৰহীসকলৰ বাবে ভাল খবৰ
কোকৰাঝাৰ চহৰৰ ডাউহাৰু অটো এজেন্সিয়ে আপোনাৰ বাবে 2 পৰা 7 অক্টোবৰলৈ পূজা ধামাকা অফাৰৰ সৈতে মেগা লোন এক্সচেঞ্জ মেলা আয়োজন কৰিব। এই ডাউহাৰু অটো এজেন্সিৰ শ্বৰুমে গ্ৰাহকসকলক নিম্নতম ডাউন পেমেণ্ট দিব। আপুনি ডাউহাৰু অটো এজেন্সি শ্বৰুমৰ লগতে মেগা লোন এক্সচেঞ্জ মেলাত আগবঢ়োৱা পূজা ধামাকা অফাৰবোৰ দৰ্শন কৰি আপোনাৰ বিচৰা বাজাজ বাইকখন আনিব পাৰে। ডাউহাৰু অটো এজেন্সি শ্বৰুমে বাজাজৰ বাইক চলাবলৈ ভাল পোৱা লোকসকলৰ বাবে বহুতো অফাৰ আনিছে। 2টা হেলমেট ফ্ৰী, 5 লিটাৰ পেট্ৰল ফ্ৰী, বিনামূলীয়া নিশ্চিত উপহাৰ আৰু সকলো মডেল থাকিব। ইচ্ছামতে বাইক এখন ৰখাৰ সম্ভাৱনা আছে মাত্ৰ 500 টকা পৰিশোধ কৰি। গুৰুত্বপূৰ্ণ তথ্য, গ্ৰাহকসকলক 4টা পুৰস্কাৰৰ যিকোনো এটাৰ পৰা বাছনি কৰিবলৈ অনুমতি দিব। স্মাৰ্ট ঘড়ী, ইয়াৰফোন, বেগ আৰু ব্লেংকেট। লগতে ডাউহাৰু অটো এজেন্সি শ্বৰুমে এক উৎকৃষ্ট সুযোগ প্ৰদান কৰে। বাইক গ্ৰাহকসকলক এখন বিনামূলীয়া লটাৰী কনফাৰেন্স প্ৰেৰণ কৰা হ'ব আৰু যদি এই লটাৰীৰ সন্মিলনত আৰম্ভ হয় তেন্তে প্ৰথম পুৰস্কাৰ স্মাৰ্ট টিভি, দ্বিতীয় পুৰস্কাৰ ৱাশ্বিং মেচিন আৰু তৃতীয় পুৰস্কাৰ ৰেফ্ৰিজাৰেটৰ থাকিব। সেয়েহে এই সুযোগবোৰৰ সদ্ব্যৱহাৰ কৰি ডাউহাৰু অটো এজেন্সিৰ শ্বৰুমটো বিলম্ব হিচাপে প্ৰদান কৰক। অধিক বিৱৰণৰ বাবে 8822018193 600003 99187 আপুনি বিচৰা এক নম্বৰলৈ বাৰ্তা প্ৰেৰণ কৰিব পাৰে।